নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এই ভিডিঅ'টো কাজিৰঙালৈ আহিছিলোঁ আৰু ইয়াৰ পৰা বনাইছোঁ আৰু এই ভিডিঅ'টো মই এজন বিশেষ ফ্ৰেণ্ডক ডেডিকেট কৰিম হয়তো মই তেওঁৰ নাম নকওঁ আৰু তেওঁ য'তেই আছে তেওঁ মোক ইউটিউবৰ সৈতে লগ পাব আৰু চাব নিশ্চয় আৰু মই এটা কথা কওঁ মই ব্যক্তিগতভাৱে সম্পূৰ্ণ এজন আশাবাদী মানুহ দেই কাৰণ জীৱনৰ আন এটা নামেই হ'ল আশা আৰু দুখৰ ক্ষেত্ৰত দুখৰ লগত পুৰা কাজিয়া কৰি থাকোঁ আৰু ঠিক আছে মোৰ কলমটোও কৰি থাকে আৰু কৰি থাকোঁ আৰু নিজকে মটিভেট কৰি ৰাখিব লাগিব কাৰণ পেছাত মই এজন শিক্ষকহে আৰু মই শব্দৰে হৃদয়ৰ নিৰীক্ষণ কৰোঁ নিজকে মটিভেট কৰি ৰাখোঁ তেতিয়া মই নিজৰ শিক্ষাৰ্থীসকলক মটিভেট কৰি ৰাখিব পাৰিম ঠিক আছে প্ৰব্লেম মানুহৰ আহে কিন্তু সেই প্ৰব্লেম ছল্ভ কৰিব লাগিব যেনেকৈ ধৰি লওক সোঁ হাতত এডাল জুইচলা কাঠি আছে বাওঁ হাতত বাকচটো আছে চিককৈ মাৰি দিয়ে আমাৰ হাতেৰে হয় যদি কাঠিডালটো জ্বলি থাকিব এতিয়া কেনেকৈ নুমাম কেনেকৈ ফুৰাব লাগিব নহ'লে পেলাই দিব লাগিব চ' উই আৰ দ্য ৰেছপনচিবল ফৰ আৱাৰ অন প্ৰব্লেমছ এণ্ড উই হেভ টু ছল্ভ ইট থ্ৰু আৱাৰ চেল্ফ আমি সমস্যা সৃষ্টি আমাৰ হাতেৰে সমস্যা সৃষ্টি হয় জানি বুজি আৰু কেতিয়াবা অজানিতে আৰু এভৰি প্ৰব্লেম হেজ এ চলিউশ্যন আৰু সেইটো আমি ছল্ভ কৰিব লাগিব চ' ডেফিনেটলি মই সেই কথাটোকে ক'ব বিচাৰিছোঁ আৰু এটা কথা মই এটা পয়েম লিখিছিলোঁ পয়েম নহয় আৰু জাষ্ট মোৰ অনুভৱহে যে মৰিশালীৰ বুকুৰ পৰা মই উঠি আহিম বোলে এখন অপৰিচিত ডায়েৰী ঠিক আছে তেতিয়া মোক এজনে ক'লে ধেমিলীয়া ভাৱত কৈছে দেই তেওঁ ভাল পায় মোক আৰু মই তেওঁক যথেষ্ট ভাল পাওঁ মানে ফ্ৰেণ্ড আছে এজ এ ফ্ৰেণ্ড অ'কে মোৰ বন্ধু আৰু তেওঁ কৈছিলে যে ধেমালিকে সুৰিয়াত ক'লে যে সেই ডায়েৰীখনত কিবা সঞ্জীৱনী আছিলে নেকি বন্ধু এজন ৰাইটাৰৰ ফাৰ্ষ্ট লাভ হ'ল তাৰ ৰাইটিং চিনে যেনেকৈ এজন কৃষকৰ ফাৰ্ষ্ট লাভ হ'ল খেতি পথাৰখিনি কাৰণ সেই খেতি পথাৰৰ জৰিয়তে তেওঁ নিজৰ ঘৰৰ গোটেই মানুহখিনিক মানে পোহপাল দিব পাৰে ঠিক আছে এজন ডাক্তৰে ভাল পায় যেনেকৈ নিজৰ কলমটো নিজৰ ষ্টেথিস্কোপডাল ঠিক আছে আৰু এজন দোকানীয়ে যেনেকৈ প্ৰথমতে দোকানখন আৰম্ভ কৰাৰ পিছত ধূপডাল লৈ পেলাই ঘূৰাই লয় আৰু ভগৱানক চিন্তা কৰে ঠিক আছে এজন হাজিৰা কৰা মানুহে প্ৰথমতে যেনেকৈ দাখন লৈ যায় হাজিৰা কৰিবলৈ ঠিক আছে সেই সকলোতে সঞ্জীৱনীয়ে থাকে যেনেকৈ মাকে হাতত নাকত যেতিয়া অকণমানি বাচ্ছাটো নাকত শিঙুন আৰু হাতত বেলুন লৈ থুপুক থাপাককৈ খোজকাঢ়ি আহে মাকৰ ওচৰলৈ অলে অলে বুলি যেতিয়া মইনা বুলি সাৱটি ধৰে গম পাইছা মাৰ আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন ঠিক আছে মানে কিন্তু মৰম যিখিনি আমি শব্দৰো প্ৰকাশ কৰিব নোৱাৰোঁ আৰু মই নিজৰ বগা কাগজটো লিখিব নোৱাৰোঁ কিন্তু তেনেকুৱা দেই মৰমৰ ডেফিনেশ্যন দিয়াটো সঁচাকৈ টান কিন্তু সঁচাকৈ ভালপোৱাই সৃষ্টি কৰে আগ্ৰহে সৃষ্টি কৰে ধৈৰ্য আৰু ধৈৰ্যই সৃষ্টি কৰে কঠিন পৰিশ্ৰমক আৰু কঠিন পৰিশ্ৰমৰ দ্বাৰাহে সফলতা সম্ভৱ ধৰি লওক আপুনি এটা কাম কৰিছে তাৰ প্ৰতি আপুনি আগ্ৰহ ভাল পাব লাগিব সেই বস্তুটো যি কামেই নকৰক কিয় এজন ষ্টুডেণ্টে নিজৰ বুকখন নিজৰ কিতাপখন ভাল পাব লাগিব সেই ছাবজেক্টটো তেতিয়া সেই ভালপোৱাই সৃষ্টি কৰিব তাৰ আগ্ৰহৰ দ্বাৰা সৃষ্টি হ'ব তাৰ ধৈৰ্য পেচেঞ্চ আৰু লাহে লাহে তাত হাৰ্ডৱৰ্ক কৰিব আৰু হাৰ্ডৱৰ্ক কৰিলে ডেফিনেটলি ৰিজাল্ট ধনাত্মকেই হ'ব মানে পজিটিভেই হ'ব চ' সেই কথাটোকে কৈছোঁ আৰু এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু পাৰিলে ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ ধন্যবাদ নম্ৰতাৰ কবচ পিন্ধি সততাৰ পথেৰে দুচকুত উচ্চাকাংক্ষা লৈ কঠিনতাৰ মাজেৰে বুকুত অদম্য সাহস লৈ কঠিন পৰিশ্ৰমৰ বাটেৰে আগুৱাই যাওক আপুনি লগ পাব জীৱন বাটত অনেক যুঁজাৰু লগ পাব পঢ়িবলৈ অনেক কাহিনী পিছে পিছ হুহুকি নাহিব আপুনি কোনো কাৰো বন্ধু নহয় আৰু কোনো কাৰো শত্ৰু নহয় মাত্ৰ আপোনাৰ নিজ ব্যৱহাৰেৰে সৃষ্টি হয় এজন নতুন বন্ধু আৰু এজন নতুন শত্ৰু জীৱনত বিচলিত কাহানিও নহ'ব আপুনি নিজৰ চকু পানীখিনি এটা গিলাচত বাকি বুটলি নুফুৰিব ক'তো সহানুভূতি মানিছোঁ আপোনাৰ হৃদয়ত লাগি আছে প্ৰায় 34টামান টাপলি পিছে সেইখিনি আনক দেখুৱাই কিনো পাব কওকচোন বাৰু আপুনি বুটলি নুফুৰিব য'তে ত'তে সহানুভূতি নিজৰ আৱেগপূৰক কৰি নুফুৰিব য'ৰে ত'ৰে আগত প্ৰদৰ্শনী আপুনি মাথো নিজক বিশ্বাস কৰিবলৈ শিকক আগুৱাই যাওক আপুনি জীৱন বাটত লগ পাব আপুনি অনেক ধুমুহা লগ পাব
দুখৰ অনেক মাথাউৰি বিচলিত নহ'ব আপুনি কেতিয়াবা বেলি আৰু বতাহে কাজিয়া লাগি আপোনাৰ গাৰ পৰা এৰিয়া চাদৰখন এৰুৱাবলৈও চেষ্টা কৰিব পাৰে মনে পিছে বিচলিত নহ'ব আপুনি